এইবাৰ ভাইৰেল টিউচন ছাৰ আৰু ছাত্ৰীৰ অশ্লীল ভিডিঅ'। টিউচন কৰাৰ নামত নিজ ছাত্ৰীৰ সৈতে অশ্লীল কৰ্ম কৰিলে লম্পট শিক্ষকে। ৰাজ্যত সংঘটিত হৈছে পুনৰ শিক্ষিত সমাজক লজ্জিত কৰা এক নিৰ্লজ্জ কাণ্ড। এইবাৰ টিউচন ছাৰে ছাত্ৰীৰ অশ্লীল ভিডিঅ' ভাইৰেল কৰিলে সামাজিক মাধ্যমত। টিউচন কৰি থকাৰ সময়তে নিজ ছাত্ৰীৰ লগত অনৈতিক কাণ্ড কৰি সামাজিক মাধ্যমত ভিডিঅ' ভাইৰেল কৰিলে লম্পট শিক্ষকে। এই ভিডিঅ'টোৱে এতিয়া সমগ্ৰ অসমতে এক চাঞ্চল্যকৰ পৰিৱেশ। হে গাইজ, নিজে চালে নিজে শুনিলে এতিয়া ক'বলৈ বাকাই নাই কি হৈ গৈছে, দিনবোৰ কি পৰিস্থিতিলৈ হৈ গৈছে আৰু ক'বলৈ বাকাই নাই। চালে শুনিলে বহুত মনটো বেয়া হৈ যাইছে। কি ক'ম, নিজৰ জীয়েক বা নিজৰ ছোৱালীক টিউচনলৈ পঠাবলৈ আজিকালি ভয় কৰিবলগীয়া হৈছে। এনেকুৱা দিন হৈ গৈছে। নিজৰ ছাত্ৰীৰ লগত এটা শিক্ষকে এনেকুৱা কামবোৰ কৰিব পাৰে, বহুত লাজ লগা কথা দেই। কি ক'ম এতিয়া, অতি সোনকালে চৰকাৰে এনেকুৱা ধৰণৰ শিক্ষক মানে অতি সোনকালে শাস্তি প্ৰদান কৰিব লাগে আৰু ন্যায় শাস্তি দিব লাগে। মই সেইটোৱে ভাবোঁ। আৰু বহুত ধৰণৰ শাস্তি দিব লাগে এনেকুৱা মানুহবোৰক, এনেকুৱা কিছুমান মানে অপন্ন কাম কৰাবোৰক। কি ক'ম, আজিকালি দিনটোৱে কি হৈ গৈছে আৰু ক'বলৈ বাকাই নাই। মই বেছিকৈ দীঘল নকৰোঁ ভিডিঅ'টো, ইমানেই কৈছোঁ। আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি আপুনি মোৰ চেনেলত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। যিমান পাৰে ভিডিঅ'টোত শ্বেয়াৰ কৰি দিয়ক গাইজ।